হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে আমাৰো ভাল মই মৃদুস্মিতাৰ মই এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি হ'ল সানডে এতিয়া বাজিলে 11টা বাজিব হ'ল আৰু কাম বন কৰি মিলি এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু চাই যাব আগলৈ ব্লগটো শেষলৈকে চাব কেনেকুৱা লাগে সকলোৱে জনাব আৰু এইফালে আছে আমাৰ অঞ্চ কি কৰিছা কি কৰিছা কিনো চকলেট খাইছা অঞ্চে খাই আছে চকলেট আৰু ৰিজাল্ট দিলে এতিয়া ছুটি হৈ আছে স্কুল মে 16 তাৰিখৰ পৰা খুলিব ৰিজাল্ট কি হ'ল অঞ্চ কোৱাচোন কি কি পালা তুমি কি পালা এ গে আৰু পাৰ্চেণ্টেজটো কোৱা 96 এটা কি হ'লে পালা বাৰু কি হ'লে পালা ওৱান হ'লে আমাৰ ল'ৰা ডাঙৰ আহিলা আমাৰ অঞ্চৰ দোস্ত है ना हाय नाम क्या है बताओ दिशा कहाँ से हो आसाम से नो आसाम से नहीं हो तुम बाय बोलो अच्छे से बाय बोलो बाय बाय बोलो बाय एफाले आमार अनसे मिस्टार बसंतीखन धुई आछे आमार एखনৰ नाम बसंती दे गाड़ीखনৰ नाम मिस्टार अकमान उलियाई दिওঁ নি बाप ভিডিঅ'ত উলিয়াই দিওঁ নে জিন্তু ভিডিঅ'টো লাভলৈ লাজ কৰে নোলাই বোলে লাজ কৰে এতিয়া আবেলি সময় আৰু ওলাইছোঁ আমাৰ ওচৰৰে দোকানৰ পৰা অলপমান কিবা কিবি বস্তু বজাৰ কৰি আনো যেহেতু বজাৰ কৰিব লগা হৈ আছে সেইবাবে আৰু ভাবিলোঁ আপোনালোকক আমাৰ ওচৰৰ পৰিৱেশটো অলপমান দেখাই দিওঁ আগলৈ চাই যাওক ভিডিঅ'টো বহুত সময় পাছত আকৌ আপোনালোকক লগ পাইছোঁ বজাৰৰ পৰা আহিলোঁ বজাৰলৈ গৈছিলোঁ মানে সৰু সুৰা কিবা কিবি আনিব লগা আছিলে পাকঘৰৰ বস্তু আৰু সেইবিলাক আনিলোগে আনি এতিয়া 9টামান বাজিব হ'ল আৰু ভাত বনালোঁ দালি বনাই হৈ গ'ল আৰু বজাৰৰ পৰা আহোঁতে লৈ আহিছিলোঁ অলপমান পনীৰ এতিয়া ভাবিছোঁ পনীৰৰ এটা ৰেচিপি বনাম আৰু আপোনালোককো দেখাম মই আজি কেনেদৰে পনীৰৰ ৰেচিপিটো বনাওঁ খুব কম সময়ৰ ভিতৰতে বনাব পাৰি চাওঁচোন আহক কেনেদৰেনো বনাওঁ পনীৰৰ ৰেচিপিটো কেৰাহীত তেল গৰম হৈ গ'ল আৰু ইয়াতে মই দি দিলোঁ কেইটামান জিৰাকেইটাও হৈ গ'ল আৰু ইয়াতে দিছোঁ অলপমান পিঁয়াজখিনি মই মানে দীঘল দীঘলকৈ কাটিছোঁ বেছি সৰু কোৱা নাই আৰু ইয়াতে মই একো বিশেষ মছলা ব্যৱহাৰ নকৰোঁ এনেকৈ মানে নৰ্মেলকৈ বনাম আৰু চাই যাব আপোনালোকে আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হ'ল ইয়াতে এতিয়া মই দি দিম কেপচিকাম আৰু বিলাহী কেপচিকাম আৰু বিলাহীখিনি মই দীঘল দীঘলকৈ কাটি লৈছোঁ এয়া কেপচিকাম আৰু বিলাহী আৰু এইখিনি ভালদৰে মই মিক্স কৰি অলপ সময় লৰাই লওঁ এইখিনি মই 2-3 মিনিট সময় ৰাখিলোঁ আৰু এতিয়া ইয়াতে মই মছলা দিম এতিয়া দিছোঁ ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু দিম ৰেড চিলি আৰু ইয়াতে দিম হালধি আৰু অলপমান দিম নিমখ এইখিনি দি মই ভালদৰে লৰাই অলপ সময়ৰ কাৰণে ঢাকি ৰাখিম অলপ সময় মানে প্ৰায় 2-3 মিনিট সময়ৰ কাৰণে মই ঢাকি ৰাখিম এতিয়া ঢাকোনখন খুলি চাইছোঁ এয়া দেখিছেনে একদম ধুনীয়াকৈ সিজি গ'ল আৰু ইয়াতে এতিয়া মই দিম পনীৰখিনি মই ভাজি ৰখা নাই এনেদৰে দিম আৰু দিয়াৰ পাছতে অলপমান ভালদৰে লৰাই দিম আৰু লাহেকৈ লৰাব যাতে ভাগি নাযায় পনীৰখিনি পনীৰ মছলাখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ আৰু এতিয়া দিছোঁ 3 চামুচ ক্ৰীম গাখীৰৰ মালাইও দিব পাৰি মই ক্ৰীমেই দিছোঁ আৰু ভালদৰে লৰাই লওঁ খাবলৈ খুব টেষ্টি হয় খুব কম সময়ৰ ভিতৰতে হয় আপোনালোকে কেতিয়াবা ট্ৰাই কৰি চাব পাৰিব সেইবাবে বনাইছিলোঁ আৰু আপোনালোককো দেখালোঁ আৰু ইয়াতে দিছোঁ কেইটুকুৰামান ধনিয়া পাত 2-3 মিনিট ঢাকি ৰখাৰ পাছত মোৰ পনীৰৰ চব্জি হৈ গ'ল চাওকচোন খুব টেষ্টি হয় খাবলৈ
আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ সকলোৱে মোৰ চেনেলটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম গুড নাইট বাই